Hi friends, কি খবৰ? আজি আমি গৈ আছো তিতাবৰ ধলিলৈ, কিন্তু কি বস্তু দেখুৱাম আপোনালোকক মই কম পাছত। বাকী মোৰ লগত কোন কোন আহিছে আপোনালোকক দেখুৱাই দিছোঁ। এইফালে আমাৰ বাইদেউ ধুনুবা, তাৰপিছতে এইফালে আমাৰ পেটু তাৰপাছতে এইফালে আমাৰ ইয়াৰ নবৌ, এইফালে চুইটি, এইফালে আৰু কোন কোন আছে মই দেখুৱাব নোৱাৰোঁ, মানে বহুত দূৰ হৈ গৈছে। বাকী মই ৰাস্তাটো দেখুৱাম আপোনালোকক যিমানখিনি পাৰোঁ। বাকী বলক। আমি এতিয়া তিতাবৰ তিনিআলি পাব হৈছোঁহি আৰু এইটো বেছিক তিনিআলি। কলেজখন আছে নন্দনা। বাকী এইখিনি আছে, এইখন দেখিছে, এইখন MRS হয়, তিতাবৰ MRS। এইখনতে আমি পঢ়িছিলোঁ। বাকী ক'লৈ গৈ আছোঁ আপোনালোকক কোৱা হোৱাই নাই। আমি গৈ আছোঁ ঠেঙাল কছাৰী মিউজিয়ামলৈ। আৰু ঠেঙাল কছাৰী মিউজিয়াম আমাৰ তিতাবৰ নআলিদি হৈ পেলানি ধলিত আছে। ৰাস্তাটো মই দেখুৱাব নোৱাৰোঁ, তাৰ কাৰণে মই অলপ ৰখিলোঁ। ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোঁ তিতাবৰ ঠেঙাল কছাৰী মিউজিয়াম। ৱাও, কি ধুনীয়া লাগিছে চাওক। বাকী বোলক ভিতৰলৈ যাওঁ। বাকী বাইদেৱে আহি পেলানি চেলফি ল'লে, আমাৰ বাইদেৱে এয়া। বাকী যোনফালে ঘূৰিছোঁ সেইফালে বাইদেৱে পজ দি থকাই দেখিছোঁ। বাইদেউ পজ দি থকা দেখিছোঁ। আৰু এইফালে এয়া বনাই দিছে, বাঁহৰ নে বেতৰ হয়, কি বনাই দিছে? এজন খেতিয়ক হয়। এই মাঘৰ বিহুৰ সময়ত যে এনেকৈ জুই লগোৱা হয়, ঠিক সেইদৰে ইয়াত দেখুওৱা হৈছে। ফেষ্টিভেলবোৰত এনেকৈ মানে দেখুওৱা হয়। বেটেৰে সজাই ৰাখিছে, ইমান ধুনীয়া লাগিছে। মই ভাবিছোঁ ঘৰত বনাবলৈ দিম। মোৰ লগত মিলি গৈছে নি বাৰু? ভালকৈ চাই লওক। কি হয়? জনজাতীয় মুখা। জনজাতীয় মুখা এইটো কমেণ্টত জনাব দেই। জনজাতীয় মুখা মানে কি? মুখা মানে কি? মুখা মানে মুখা দিছোঁ মুখাই। মুখা মানে মুখা মানে কাৰ কিহৰ মুখা? কিহৰ মুখা? এজন মানে কোন হয় সেইটো কমেণ্টত বালি ৰজা। বালি ৰজা তাৰো এটা কমেণ্টত জনাব। বালি ৰজা নামঘৰৰ পাতি বুলি কয়। আমি ঢাৰিও কওঁ, পাতিও কওঁ। ইমান ধুনীয়াকৈ সজাই থৈছে। দূৰৰ পৰা দেখাই দি আছোঁ, ইমান ধুনীয়াকৈ সজাই থৈছে। মানে বহুত কি বস্তু ডিজাইন দি ৰাখিছে, একদম নোৱাৰি সঁচাকৈ দেই। কোৱা এইটো চেপা নে শুকান? শুকান হয়, চেপা হয়। তুমি ডিচনেৰী লোৱা? এইটো মাছ ধৰা, এইটো কি বুলি কয়? মানুহজনে মোক কনফিউজ কৰাই আছে যেনিবা। কমেণ্টত জনাই দিব মোক এই বস্তুভাগক কি বুলি কয়। কমেণ্টত কি জনাব? আমি নিজে গাঁৱলীয়া মানুহ জানিবই লাগে ধুনীয়াকৈ কি বস্তু কি বুলি কয়। মইতো ঠিকেই কৈ আছোঁ, তুমিহে মোক পাজলত পেলাইছা। সেইকাৰণে মই কমেণ্টত মানে জনাবলৈ কৈছোঁ। এইখিনি কি হয় কমেণ্ট বক্সত জনাব। মই মানে একদম জনজাতীয় হৈ আছে ফটো। বিহুৰ পৰা ধৰি, ৰাভাৰ পৰা ধৰি, তিৱাৰ পৰা ধৰি, মিচিঙৰ পৰা ধৰি ৰাইজসকল আহিব। বাইদেউ আমুকটো টিকেট দিবচোন দেই। কেইজন আহিছে ইয়াত যে লিখা হয় সেইটোৱে। ইয়াত সোমোৱা মাত্ৰকে মানে সেই তেনেকুৱা এটা ফিল এটা আহি গৈছে মনত, যে একদম কোনোবা আহিছে আৰু মই টিকেটটো একদম কাটিবলৈ চেষ্টা দিহে দিছোঁ আৰু। যদি টিকট কাউণ্টাৰত তুমি যদি থাকিলাহেঁতেন, তুমি কি চবকে সোমাবলৈ দিলাহেঁতেন? চবকে দিলোঁ। চব ফটো কেমেৰা DSLR ল'বলৈ নিব দিলাহেঁতেন? দিলোঁহেঁতেন। তাৰ পৰা কি এফেক্ট কৰে তুমি জানা জানো? নাজানো। সেইকাৰণে চাগে কিবা কাৰণত দিয়া নাই আকৌ। বাকী বেলেগ দেখোন আহে। মানুহৰ মনত অকণ দুখ অকণমানটো থাকি যায় আৰু সেইকণৰ কাৰণে মানুহৰ মনত অকণ দুখ থাকি যায় আৰু। আহিলোঁ, ইমান দূৰৰ পৰা আহিলোঁ, ভিতৰতো সোমালোঁ, ফাৰ্ষ্ট মানে হেৰি কৰিব নোৱাৰিলোঁ, ফটো মানে মাৰিবও নোৱাৰিলোঁ ভালকৈ। পৰিয়াল যদি দূৰতো আছিলে সেয়াও পঠিয়াব নোৱাৰিলোঁ। সেইটো অকণমান মনত থাকি যায় আৰু দুখ অকণমান। আহকচোন আমি গৈ থাকোঁ এইফালে আৰু কি পাওঁ, বালি ৰজা পাওঁ নে আৰু কি পাওঁ
কালি হ'লে সেইফালে পালোঁ আৰু এইটো নাপাওঁ, এইফালে বেলেগ কিবা কিবি পাম। আহি থাকক। ভূতৰ ঘৰ আছে নেকি, চালেহে গম পাম। এইবোৰ সৰু ল'ৰা ছোৱালীৰ দেখুৱাব লগা খেলনা বস্তু ধেৰ আছে আপোনালোকৰ। মোৰ কিন্তু বিৰাট উঠিবলৈ মন গৈছে। চকা টকা নাই আচলতে, চলিছে কেনেকৈ এইখন, কেনেকৈ চলিছে? আৰু ডাঙৰ মানুহ উঠা হয় জানো? মই নাজানো বাৰু ডাঙৰ মানুহ, হয় উঠা মানুহ, ডাঙৰ মানুহ উঠে হয়, মই দেখিছোঁ বাৰু। বাকী এতিয়া গৈ আছোঁ বোলো ভূতৰ ঘৰলৈ। বাপৰে ভূত কাৰ ভয় লাগিছে। নাই ভূতৰ ঘৰ নহয়, এইটো প্ৰথম ছবি ঘৰলৈ যাম। মানুহ পূৰা ফুল হৈ আছে বুলি ভাবিছিলোঁ, নাই কেইজনমানহে মানুহ আছে। বাকী এই চশমাবিলাক যে দেখিছে আপোনালোকে, এইবোৰ কিন্তু পিন্ধি ল'ব লাগিব, নহ'লে চাব নিদিয়ে। মানুহৰ হ'ব লাগিব, তেতিয়াহে দেখুৱাব। বিশ্ব খেলা বৈঠক খানা। ভণ্টিৰ পৰা গেম চেম এৰি পৰা ফটো মৰাত ব্যস্ত। হোৱা হোৱা এইফালে ভণ্টিয়ে এইফালে গেম খেলিয়ে আছে। গেম বন্ধ হৈ আছে। পুৱা টিকট চিকট কাটি লৈছোঁ, এতিয়া ইমান চিন্তা নাই। কি হৈ আছে বা কি এইটো? বিনা টিকটত উঠি আছোঁ। আৰু আছে যিসকলে মানে গুলীয়াগুলি কৰি বেছি ভাল পায় গেম খেলি, সেইবিলাক মানে বৰ্ডাৰ বাস্কেটবল হ'ব, এই যে খেলে। ফাইনেলি ভূতৰ ৰুম পাই গ'লোহি। মোৰ তামাম ভয় লাগিছে। কসম তেৰিকা চাইডেদি কিবা লাগিব বুলি ভাবি লাহে লাহে ব'লা আগবাঢ়ি ব'লা। এই নপৰে ব'লা। বাপৰে বাপ, কেনেকুৱা লাগিলে সুধিছে? অ' ভগৱান, পাগলা কৰি দিব বে। হে পানী খাওঁগৈ ব'লা দেই। আপোনাৰ কেমেৰা কৰিব নিদিয়ে, DSLR বাদ দিয়ে আপোনাৰ মোবাইলটো কৰিব নিদিয়ে। বাকী ইয়াত আপোনালোকৰ এখন বৰ ধুনীয়া গাঁৱৰ পৰিৱেশ আছিলে ন, বৰ ধুনীয়া গাঁৱৰ পৰিৱেশ আছিলে, যিটো আপোনালোকক আমি দেখুৱাব নোৱাৰিলোঁ, মানে CC কেমেৰা লগাই থোৱা আছে, সেইকাৰণে আমাক কেমেৰা কৰিব নিদিলে। বাকী আপোনালোকে নিজে আহিলে আপোনালোকে দেখিব, কিন্তু বৰ ধুনীয়াকৈ মানে সজাই ৰাখিছে। ভিতৰৰ পৰিৱেশটো বৰ ধুনীয়া। বাকী অলপমানকৈ মই দেখুৱাম আপোনালোকক কিনো আছে ভিতৰলৈ।
অনেক বস্তু আছে আপোনালোকে আহক নিজে চাওকহি বৰ ধুনীয়া ধুনীয়াকৈ বস্তুবিলাক সজাই ৰাখিছে আপোনালোকে নিজে চালেহে গম পাব উশাহৰে গহনা তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিত দুচকুত তোমাক আকৌ তুমি দিলা 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 ঠিকনা কি বোলে নাজানো দেই মই সোধা ৰাইজক কি হয় সেইটো কমেণ্ট বক্সত জনাবলৈ ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্টত জনাব ভালটো পাবই বাৰু মই গম পাইছোঁৱেই ভাল পাবই বাকী খুব 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 বেছি ছাপোৰ্ট কৰক আৰু এইটো কি দিছোঁ লাইক কৰি দিয়ক ভিডিঅ'টো লাইক কৰিব যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব বাকী ভিডিঅ'টো খুব বেছিকৈ শ্বেয়াৰ কৰক আমাৰ তিতাবৰত ধলিত আছে ইয়াত আপোনালোকৰ এটা মিউজিয়াম ঠেঙাল কছাৰী মিউজিয়াম বাকী আপোনালোকে আহক ভালকৈ চাওকহি জেগাবোৰ ধুনীয়াকৈ চাওকহি তেতিয়াহ'লে আজিলৈ এৰিলোঁ বাই Now